এই মাৰত মৰতি নাচটো বেয়া নহয় এইবাৰ দেখিছো বিহুকুৰীয়া হ'ব পাৰিব এই চাহৰ খোলাত কোন আছ হয়নে অ বাহিৰত দৌৰা বনাই থকা কেইটাক চাহ অকমান দি উদ্ধাৰ কৰিয়া আও বিয়া ঘৰখনত যে বাকে প্ৰতি চাহ অকমান চলি থাকিব লাগে কাৰো খবৰেই নাই অ চাহৰ খোলা আহি এইখিনি পালেহি অ ৰূপালী তই ঐ এইখিনি কথা তই নিজে কৈছিলে কোনোবা শিকাই দিব পঠাইছে হা এইখন হেতা দেখিছ মূৰত যিকণ বস্তু বাকী আছে সেইকণো ওলাই আহিব ৰাতিপুৱাৰে পৰাই বিয়া ঘৰখনত গেবাৰী খাটি আছো তই দেখা নাই হা অ ৰচোন ৰূপালী হেৰৌ তই যে একেবাৰে মৌজাদাৰ পিতেকৰ নিচিনাকে ভটভটিখন 100 স্পীডত লগাই দিলি হেৰৌ চাহ এটোপাহে বিচাৰিছে নিমখ বিস্কুটৰ লগত নোৱাৰো দিব কৈ দিবি যে সেই দুৰ্লভন মানুহক এই ৰূপালী কাৰো বান্দি নহয় হাত মোৰ দুখনহে পাৰিবি নে নাই নে হেতা জোকাৰি মই কৈ থৈ আহিব লাগিব অ তই নালাগে ময়ে পাৰিম তই এটা কাম কৰচোন মোৰটো অকমান ঠাণ্ডা কৰি সৌখিতে বহ চাহকণ বাৰু ময়ে কৰো লেৰেলা হাতৰ দেখাব নালাগে চাহ হৈছে তই যা অ হেৰৌ এই যুঁজৰা কুকুৰটো লেখীয়াকৈ নাচ পেলাই আহিছ যে কি হ'ল মানুহ মাৰি দিব দেই ঐ কাকো একো কবই নোৱাৰি মিছাতে বাৰু সেই হেতাৰ মাৰটো কিয় খাওঁ কচোন হেতাৰ মাৰ অ আহি আছে ঐ কোন ৰাজধানী এক্সপ্ৰেছ বলিয়াবান মানে পৰ্ট হৈছিলা ল চাহ খা কোনো এজনী কিয় নামটো কলেহে চাহ খাবি নেকি তহঁতে বোলে চাহ খাবলৈ নাপাই মুৰু মুৰু হৈছ কি কলি হাতত এইখন দেখিছনে নাই এই হাতত গামোচা দেখিছ নাই এই বেছি কথা নকবি দে ঐ খাই গাহৰি এইখন ল এনেকে ৰৈ থাকিবলৈ এই ৰূপালী কাৰ নিকিনা বান্ধি নহয় খুচামতি কৰি কেঁচুৱা খোৱাৰ দৰে খুৱাই থাকিবলৈ নাই মই যাওঁ কি কলি কেঁচুৱা মই এতিয়া কেঁচুৱাই হলো হা বাঘে খাতে চিনি পোৱা নাই মোক ঐ মই যাওঁ ইমান অপমান সহ্য কৰি ইয়াত চাহ খাই দৌৰা চিলাই থাকিবলৈ মোক কি বাটত কুকুৰে হেৰি কৰা মাৰিলে পুচ বুলি ভাবিছ নেকি হা মই যাওঁ মোৰ চোলাৰ লগত জেউৰাতে দেখিছো ঐ বুঢ়া বুঢ়া ঐ বুঢ়া ৰচোন তেনেকেইটাৰ খংটো চাচোন ঐ হয়তো ৰখা নহলে এসোপা চিলাই কোনে শেষ কৰিব হয়নে হেল্ল' কাজিৰঙা গৰু অকণমান লাহে লাহে যায় অ বগৰী গুটি অ বিয়া সজলে নগলি কেলে তেতুন কমলা কিন্তু বিয়াত খুৱাইছে দেই এই ছাগলী সোমোৱা বাটটো মাৰি লওঁ তাত কাম শেষ হ'ল নেকি ক'ত এতিয়া শেষ হয় অ কলপুলি সেই হাইব্ৰিড নে ননচেন্স এইটো পচলা ঐ অমুকে সাপ বেং চব খাব কিন্তু হাইব্ৰিড বস্তু নাখায় দেই কৈ দিলো কিয় কিয় হাইব্ৰিড কলৰ গুটি হোৱা দেখিছ হাইব্ৰিড জিকা ভেন্দি ৰঙালাও এইবোৰ খাই খাই অসমীয়া পু পোৱালিবোৰ নোহোৱা হ'বগৈ হাইব্ৰিড শাক পাচলি উলিয়াই আমাৰ কণকঠীয়া আমাৰ বুদ্ধি কৰিছে বুজিছ নেখাবি নেখাবি পিছে তই যেতিয়া বংশৰ কথা চিন্তা কৰিলি তোৰটো হ'বলা চৰাই পোৱালি সৰাদি সৰি পৰিব হেৰে তই বিয়া কেতিয়া কৰাবি পোৱালি এটা পাবলৈ তই বিয়া কৰাব লাগিবনে নাই নকৰা দেই মই বিয়া হে প্ৰভু ভোলানাথ কেঁচুৱা তই জন্ম দিবি নে হৰমোহন উপাখ্যানৰ দৰে তই মোহিনী হবি ঐ মাইকী ভাও দিব লগা হোৱাৰ কাৰণে এই অমুকাই ভাৱে নললে বুজিছ মনত ৰাখিবি কাটিলে ৰভা কুটা কাট পিছে বংশৰ কথা চিন্তা কৰিলি যেতিয়া বিয়াটো কৰাবই লাগিব মোৰ যেনি 4 মাহ শিঙিৰ মাগুৰ আনি খুৱাই আছো কথাটো ভাবিলে কিবা ভাল ভাল লাগি যায় হয় নেকি মোৰো পিছে কেঁচুৱা পোৱালি এটা ল'বলৈ বৰ মন যায় বাৰু চাবিচোন তহঁতি কি বিচাৰো ছোৱালী নে পোৱালি ছোৱালী হলেহে পোৱালিটো ডাঙৰ কৰিবলৈ ভাল হ'ব খাটাংটো পিছত তই কিন্তু কথা নকলাবি খেটাং যা কেছ বোলা বাৰু আজি মই সিহঁতক কথাটো কম গাটো ধুই পটককে বিয়া ঘৰৰ পৰা আহোঁগৈ তই যা 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 ঐ মনে মনে চাবি আকৌ আজি কথাটো পলিঅ' ঔষধৰ এডভাৰটাইজৰ লেখীয়া কৰিব নেকি